নমস্কাৰ সকল, পোনপ্ৰথমে আপোনালোকক স্বাগতম জনাইছোঁ ৰিংকুজ ব্লগ ইউটিউব চেনেললৈ। আজি আমি যাম মামা তাহঁতৰ ঘৰলৈ, অৰ্থাৎ চহৰীয়া ভাষাত মামা ককাহঁতৰ ঘৰলৈ যাম, য'ত কেইবিধমান আমি আচৰিত ফুল চাম। গতিকে সেই আচৰিত ফুলবিলাক মোৰ বোধহয় আপোনালোকে দেখা নাই, ময়ো দেখা নাছিলোঁ। গতিকে আচৰিত ফুল চাবলৈ বলক মামা ককাহঁতৰ ঘৰলৈ, অৰ্থাৎ মামা আতাৰ ঘৰলৈ। তো এতিয়া মই বিখ্যাত মোৰ হিৰ' চাইকেলখন ল'লোঁ আৰু এতিয়া যাব লাগে মামা তাহঁতৰ ঘৰলৈ। বলক বলক মামা তাহঁতৰ ঘৰলৈ। তো এইজন মোৰ মামাতা এই ছবিন দা। নমস্কাৰ। তাই আপুনি মামাতা ফুলগিলা দেখাই দি চাৰিওফালে। এইটো হৈছে গোলাপ। গোলাপ, এইটো গোলাপ ফুল। এই গোলাপ ফুল, এই জবা, ৰঙা জবা, গেন্ধে ধপা। এইটো গেন্ধে ধপা। গেন্ধে ধপা, সৰস্বতী ফুল, সৰস্বতী, কেকটাছ, কেকটাছো আছে, বৃন্দাবন, বৃন্দাবন, 10টা বজাৰ ফুলেয়া, 10টা বজা। এইটো অশোক ফুল। কি ফুল? অশোক ফুল। তো এই চাৰিওফালে মামাতাই ফুলৰ খেতি কৰিছে। এটা এটালৈকে দেখা দিব মামাতাই ফুলৰ নামবিলাক। এইটো হৈছে এই 10টা কি কয় ডিচেম্বৰত ফুলে। ডিচেম্বৰত ফুলে। আৰু আছে এইফালে ফুল। এই কি? এইটো নামটো নাজানো। এইটো হৈছে মানি প্লেণ্ট। আৰু আগত দি ফুল আছে। ৰঙা ফুলটো কি মামাতা? এইটো কুকুৰা চম্পা। কি চম্পা? কুকুৰা চম্পা। কুকুৰা চম্পা এইবিলাক। গতিকে এয়া আছে মামাতা সৰু বাগিচা। চাই লওক চাৰিওফালে। আপোনালোকে কমেণ্টত ক'ব এই ফুলটোৰ নাম কি। মই ভালকৈ দেখুৱাই লৈছোঁ এই ফুলটোৰ নামটো কি। আপোনালোকে কমেণ্টত ক'ব এই ফুলটোৰ নাম কি। তো মামাতা, আপুনি ফুলখিনি যে কৰিলে ক'ৰ পৰা আইডিয়া পালে? বাগানত দেখা পাওঁ নহয়। বাগানৰ পৰা দেখা পাই কৰিলে? নিজে আইডিয়া লৈ বাগানৰ এই পুলিগিলা ক'ৰ পৰা আনছি? এনে তোৰ পৰা আনো আৰু য'তে দেখা পাওঁ তাৰ পৰা লৈ আহি নিজে এইটা ৰুইছোঁ। আপুনি কিবা দেখাম বুলি কৈছিল? এইটো হেঙিং নিজে বাঁহত হেঙিংটো বনাইছোঁ। বনাই কিনে এই মানি প্লেণ্ট ইয়াতে লগাই দিছোঁ। এই ফুলডাল ডাঙৰ হ'ব? গছডাল ডাঙৰ হ'ব। মানি প্লেণ্ট কয় এইটো। মানি প্লেণ্ট, মানি প্লেণ্ট, মানি প্লেণ্ট ফুলটোৰ নাম, গছডালৰ নাম। আৰু হেঙিং কৰা বুলি কয়? এইটো হেঙিং কৰি বাঁহ নেকি মামাতা? এইটো বাঁহৰে বনাইছোঁ ফ্ৰেমটো। মামাতাগিলা ক'ত চাইছা তই? মই এইগিলা হেৰিত চাইছোঁ, ভিডিঅ'ত চাইছা? ইউটিউবত চাই কৰিছে। এয়া মানি প্লেণ্ট। প্লেণ্টডাল ডাঙৰ হ'ব। বঢ়িয়া। গতিকে এয়া আছে মামাতাৰ সৰু বাগিচা। জানিলে, বুজিলে, শুনিলে, দেখিলে মামাতাৰ এই চাৰিওফালৰ ফুল। গতিকে আজিলৈ ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে।